নমস্কাৰ মোৰ ছাবস্ক্ৰাইবাৰসকল, হেপী নিউ ইয়াৰ। আশা কৰোঁ আপোনালোকৰ ভাল। আজি জানুৱাৰী মাহৰ 1 তাৰিখ আৰু মই পাপা মামীৰ বাৰ লগত পিকনিক গৈছোঁ। আমাৰ ঘৰৰ ওচৰতে ব্ৰহ্মপুত্ৰৰ পাৰত এডোখৰ ধুনীয়া পিকনিক খাবলৈ ঠাই আছে। ৱাও, আমি আহি পাই গলো। মই তাত প্ৰথমবাৰ ইটা ভাটা দেখিলো। এইটো ইটা ভাটা ভিতৰত সোমাই নাযাবা না, মোৰ ভয় লাগে, তাত সাপ থাকিব পাৰে। আহা আমি ভিতৰলৈ যাম। ইমান ধুনীয়া। আহা ভিতৰত যাওঁ। টেন্ট হাউচ। বলা না যাওঁ। ৰবা মই গৈছো। সেই পিনে যাওঁ, বলা না। সেই দূৰৰ ঘৰ কেইটালে। ৰবা, শেৰিছ মামীয়ে নাস্তা খাব মাতিছে। আমাৰ লগত মধুস্মিতা আন্টিও গৈছে। সেইফালে আমি সোনকালে নাস্তা খাই ফুৰিব যাম। বায়ে চিকেন পকৰা বহুত ভাল পায়, সেইকাৰণে পুৰা খাইছে। ময়ো বহুত ভাল পাওঁ, ময়ো খালো। এতিয়া আমি ফুৰি আহোঁগে। মই আজি ইয়াত দুটামান ৰিলছো বনাম। প্লিজ মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব দে আপোনালোকে। এয়া শেৰিছে ৰিলছ বনাই আছে, এয়া মামীয়ে ৰিলছ বনাই আছে।
মামীয়ে ভাত খাবলৈ মাতি আছিল আৰু আমাৰ কাৰণে ৰৈ আছিল। আমি ভাত খাই অলপ সময় থাকি তাৰ পৰা ওলাই আহিলো। আহিব সময়ত মোৰ মনটো বেয়া লাগিছিল, মোৰ আৰু খেলিবলৈ মন গৈছিল। চব কৰিলো, খালো মেলিলো, এতিয়া আমি ঘৰ যাওঁগে। কিন্তু শেৰিছে মুখখন ফুলাই আছে কাৰণ তাই আৰু খেলিব আছিল। এই ঠাইডোখৰ বহুত ধুনীয়া, আপোনালোকেও আহিব দেই। মোৰ কেইটামান ৰিলছ দিছো, চাব দেই। Thanks for watching. Bye bye. ओ मेरे सोना रे सोना रे सोना रे दे